নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আগৰ কালাংশত ষষ্ঠ পাঠলৈকে পঢ়োৱা হৈছিল আৰু 3 নম্বৰ প্ৰশ্নোত্তৰলৈকে মই শিকাইছিলোঁ, তোমালোকক লিখায়ো দিছিলোঁ, বুজায়ো দিছিলোঁ আৰু 4 নম্বৰটো আগৰ কালাংশত তোমালোকক ঝৰ্ণা বাইদেউ বুজালে। ইয়াৰ ভিতৰত যদি তোমালোকে কিবা নুবুজা থাকি গৈছে তেনেহ'লে সুধিবা, নুসুধাকৈ নাথাকিবা। আমি ৰিভাইজ কৰিম, পিছত পুনৰালোচনা কৰিম। আজি আমি নতুন পাঠ এটালৈ যাব বিচাৰিছোঁ। সপ্তমঃ পাঠঃ, কিতাপখন উলিয়াই লোৱা তোমালোকে। পাঠটো আমি প্ৰথমে পঢ়িম, মই পঢ়ি যাম, এবাৰ তোমালোকে শুনিবা, লগে লগে পঢ়িবলৈ চেষ্টা কৰিবা আৰু তাৰপিছত কঠিন শব্দবোৰ লিখাই দিয়া হ'ব। এনেদৰে আমি আগবাঢ়ি যাম, হাতেৰে ধৰি ধৰি যাবা। সপ্তমঃ পাঠঃ, ৰক্ষকः ভক্ষকাৎ প্রচ্ছ্বতরः। কোশলদেশে সিদ্ধাर्थो नाम बालकः आसीत्। सः एकदा उपवनम् अगच्छत्। उपवनं मनोहरम् आसीत्। बहवः खगाः तत्र कलरवं कुर्वन्ति स्म। राजहंसः च स्वच्छन्दं विचरन्ति स्म। तेषु केचन जलेषु, केचन स्थलेषु, केचन च वृक्षेषु आसन्। सहसा एकः राजहंसः वृक्षात् अपतत्। सः शरेण आहतः आसीत्। सः पीडया करुणक्रन्दनं करोति स्म। तस्य क्रन्दनं श्रुत्वा सिद्धार्थः दुःखितः अभवत्। सः तं हंसं कुटीरम् आनयत्। तस्य सेवां च अकरोत्। यदा सः हंसः तस्य सेवया स्वस्थः अभवत्, तदा देवदत्तः तत्र आगच्छत्, अवदत् च, अयं मम हंसः। सिद्धार्थः अवदत्, अहम् इमं न दास्यामि, अयं हंसः मम अस्ति। देवदत्तः पुनः अवदत्, अयं मम हंसः, अहम् इमं शरेण अपातयम्, अहम् अस्य मांसं भक्षयिष्यामि। सिद्धार्थः अवदत्, अहम् अस्य रक्षां कृतवान्, अतः मम हंसः अयम्। एवं तयोः बालकयोः विवादः अभवत्। तौ न्यायाधीशस्य समीपम् अगच्छताम्। तत्र स्वं स्वं पक्षम् अवदताम्। न्यायाधीशः सर्ववृत्तान्तम् अशृणोत्। বৃত্তান্তম তত্যত্ব আকাৰডাল দি ল'বা, ইয়াত মোৰ তাত নাই, তোমালোকৰ যদি নাই আকাৰডাল লগাই ল'বা। বৃত্তান্তম অশৃণোত নিৰ্ণয়ম চ অকৰোत्। ৰক্ষকः ভক্ষকাৎ প্রচ্ছ্বতরः ভবতি। সিদ্ধাৰ্থः অस्य ৰক্ষকः, অতঃ সহ হংসম নয়তু ইতি। নেয়তু নহয়, নট একাৰ হৈ আছে, নয়তু ইতি। তোমালোকে এই পাঠটো শুনি শুনি পঢ়িবলৈ যত্ন কৰাচোন এবাৰ।